बहुत नदिया बहुत राष्ट्रीय जंतु ओলাই যাব পাৰে ৰাষ্ট্ৰীয় পক্ষী চব ওলাই যাব একদম গুৱাহাটী গাঁও একদম চব ওলাই এবাৰ হাউলি দিছে কঁকাল পৰিলে বুঢ়ী হ'ল ন এইকেইটা গুটি খুচি ল নমস্কাৰ গাইজ বাকী কালি নামৰূপৰ পৰা গুচি আহিবলগীয়া হ'ল মানে গুচি আহিবলগীয়া কি হ'ল মানে কিনো আৰু কৈছিলোঁ যদি তাত থকা হয় বেলেগ বেলেগ জেগা ফুৰাম বুলি বাকী কালি গুচি আহিলোঁ আৰু মানে জেগা ফুৰিম বুলি ভাবিছিলোঁ আৰু আকৌ যাম পাছতকৈ তেতিয়া আপোনালোকক দেখাম বাকী আৰু যিডোখৰ ফুৰিলোঁ ন দিল্লী ঘাট গৈছিলোঁ ন মানে মজা লাগিলে মানে জেগাডোখৰ মানে ক'ব নোৱাৰি আৰু মানে বহুত ধুনীয়া নামৰূপডোখৰ বাকী এনেকৈ গৈ থাকিম আৰু বাকী বহুত ভাল লাগিলে বাৰ্থডে পাতিলোঁ আৰু বাৰ্থডে পাতি মেলি আহি মানে সেইদিনাখন কি কেছটো ভালকৈ কোৱা নহ'ল ন অলপ নাৰ্ভাছ আছিলোঁ ন বাকী সেইদিনাখন মানে হ'ল এনেকুৱা হৈছিলে মানে মই গ'লোঁ তাৰপিছত টিংখাঙৰ পৰা গৈ পেলাই খোজকাঢ়ি গ'লোঁ দাদাজনক লগ পালোঁ অলপ দূৰ মানে আপোনাৰ 2 কিলোমিটাৰমান খোজকাঢ়িলোঁ হা তো 2 কিলোমিটাৰমান খোজকাঢ়ি পেলাই মানে গাড়ী এখন ৰখি আছিলে তাত দাদাক সুধিলোঁ মই বোলো নামৰূপ ফালে যাব নেকি তো দাদাই ক'লে মই নাযাওঁ নহয় বুলি ক'লে মানে তো দাদাই ফোন কৰিলে লগৰটোক যেনেকৈ কৈছিলোঁ মই এইটো ভিডিঅ'ত তো লগৰটোক ফোন কৰি পেলাই মানে ক'লে আৰু এনেকৈ ভাইটি এটা আছে তো পাত থ'ব যাওঁতে তুমি লৈ যাবাচোন বুলি ক'লে তো দাদাই আহি পেলাই পালেহি আৰু গাড়ীখন দাদাই উঠাই দিলে উঠাই মেলি মই আহিলোঁ ষ্টেচনৰ ওচৰতে হয় এই তিনিআলি এটা তাৰ পৰা মই খোজকাঢ়ি গৈ আছোঁ আৰু তাত মানে মোৰ ভাগৰ লাগিছে হা খোজকাঢ়িছোঁ প্ৰায় 1.5 কিলোমিটাৰমান হৈ যাব জেগাডোখৰ তাত মই খোজকাঢ়ি পেলাই ৰখি পেলাই মোৰ মানে এনেকুৱা ভাগৰ লাগিছে ন তাত মানে মই বহিছোঁ আৰু ক'ৰবাৰ পৰা মদ খাই 2টা মানুহ আহিছে তাক কৈছে কি তুমি ক'ত যোৱা বোলে নহয় তই ক'ত যাৱ আৰু তই ক'লৈ আহিছ ক'ৰ হয় মানে তেনেকৈ কৈছে মানে দেই তাৰপিছত মই কৈছোঁ মই বোলো ষ্টেচন যাম তাৰপিছত মানে ষ্টেচন কোনফালে আছে কৈছে মই বোলো সেইফালে আছে বাকী কৈছোঁ মই বোলো লগৰকেইটা আহিছে এইফালৰ পৰা মই সেইকাৰণে ইয়াত বহি দিছোঁ আৰু লগৰকেইটা আহক আৰু মই ষ্টেচন গুচি যাম বাকী লগৰ এটা ৰখি আছিলে তাতে আপোনালোককতো কৈছিলোঁৱেই যিটো ঘৰত আছিলোঁ সেইটোৱে মানে সেইটো ৰখি আছিলে ষ্টেচনত বাকী সেই ৰখি মেলি আৰু আহি মেলি তাতে ৰখি দিলে মোৰ কাৰণে আৰু আগবাঢ়ি নাহোঁ ক'লে তাৰো চাগে দিনটো কাম কৰি ভাগৰ লাগিছে ন ডিউটি কৰি থাকে আৰু সেইকাৰণে মই তাতে বহি দিলোঁ তাৰপিছত কৈছে কি তই যদি এনেকৈ নকওঁ বোলে সঁচা কথা বোলে পুলিচ মাতিম কৈছে তাৰপিছত তাৰ লগৰকেইটা আহি পেলাই পালেহি তেনেকৈ চিনাকি দিলে আৰু বোলে আমাৰ ঘৰত আহিছে তো তই কেলৈ এনেকৈ কৈ আছ আমৰিং কেলৈ কৈ আছে বাকী মাল চাল খাই আছিলে বুজিছে আৰু মাল খোৱা মানুহৰ কিনো ক'ব আৰু ন বাকী আৰু সেইবোৰ যেন ক'ৰবাত গ'লে এনেকৈ বেয়া লাগে ন মানে বহুত বেয়া লাগিলে আৰু দেই তেতিয়া সেইদিনাখন মানে সেইকাৰণে আৰু ভিডিঅ' বনাবলৈ নাপালোঁ আৰু ছাৰপ্ৰাইজো দিয়া নহ'ল বাকী কৈছোঁ আৰু এইটো ভিডিঅ'ত বাকী পিছদিনাখন খালি খুব মজা কৰিলোঁ দেই মাক কচম হেভি জেগা কৈছোঁ নহয় নামৰূপ আপোনালোকেও যাওক ভাল লাগিব বহুত ভাল লাগিব তাত পিকনিক খোৱা ন পূৰা সুবিধা আছে আৰু বাকী যোনখন পাৰ্কত গৈছিলোঁ সেইখনত আৰু বাৰ্থডে পাতিবৰ কাৰণে যদি আপোনালোকে বুক কৰিব বিচাৰে কৰি ল'ব পাৰে কেম্পিঙো কৰিব পাৰিব আৰু কেম্পিং ধুনীয়াকৈ আৰু ফেমিলিৰ লগত বাকী লগৰ যদিও যাম বুলি ভাবে তথাপিও যাব পাৰে তো ময়ো গৈ আছোঁ কেম্পিং কৰিবলৈ বুলিয়ে জানুৱাৰী লাষ্টমানত যাম চাগে আকৌ কেম্পিং কৰিমগৈ বাকী আহি পেলাই আৰু মনটো বেয়া লাগিছে আহি পেলাই একে ক'ৰবাত ফুৰিব গ'লে অকণমান দিন আৰু জেগাডোখৰ ভাল লাগিছিলে ন তো ঘৰত আহি এনেই আৰু মনটো অকণ বেয়া লাগিছে সেইকাৰণে অকণ ওপৰতে বহি আছোঁহি আৰু অকলে তো কিনো আৰু কাইলৈ যাম চাগে পথাৰৰ ফালে তো কালি লখিমী আনিব আছে সেইকাৰণে পথাৰতে লগ পাম আৰু আজিলৈ ভিডিঅ' চাই থাকক দেই পুৰা লাষ্টৰলৈকে
হেল্ল' আকৌ পথাৰলৈ আহিছোঁ আমি হয় নাই এই পথাৰলৈ আহি পেলাই ধান চান নি মেলি চব খতম বাকী এতিয়া লখিমী নিবলৈ বাকী আছে লখিমী পোৱালিটো নিব মই ধানখিনি লৈ যাম পাওঁনে নোৱাৰোঁ চাম এনেকৈ নিটো নাই পোৱা বাকী কি হয় দেখা যাব নিবলৈ আহিছোঁ এনেকৈ পথাৰ এইখিনি আমাৰ ধান চান কাটি মেলি এতিয়া দদৌ আছে দদৌৱে এইবোৰ ধানখিনি বান্ধিব লৈছে ধান চান বান্ধি মেলি সেইটা ক'ত মাৰি দিছ তই লখিমী তই নিবি ন তই কেলৈ এইটো দলিয়াই দিছ তেনে এইবোৰ তই কি নিবি হা লখিমী নেগা না কেলে ধান আনিব লাগিব নি এখন ধান নিবহে লাগিব হ'বলা মুখি আছে নে ক'বলৈ হৈছে যদি আকৌ গেৰেঙি কৰি আছে আছে নে মুখি এইখিনিকে মই বান্ধি দে কওঁ মই লৈ যাম লখিমী মই নিম বাৰু এডাল তোলাব লাগিব কোনে কোনে পানীয়াম পানীয়ামটোৰ কোন হয় পানীয়ামটোৰ কোন হয় কোন বুঢ়া তই সেইডাল নোৱাৰ নিব সেইডালত মই নিব লাগিব বেছি দূৰত বান্ধিছে লখিমী হে গছকি পাবা লজোৱা ভণ্টি ঐ ধান যে পহি যাব মই ডাক কপে মই হেল্ল' গাইছ এই গছজোপা খাদৰা তই যা মই ভিডিঅ' বনাই থাকোঁ এতিয়া যায় ধান ধৰি যাওঁ এডাল টঙাল যায় টঙাল আকৌ লৈ আহিবি মই পথাৰত একবাৰ ঘূৰাই লওঁগৈ বহুত ৰাষ্ট্ৰীয় জন্তু ওলাই যাব পাৰে ৰাষ্ট্ৰীয় পক্ষী চক্ষী চব ওলাই যাব গুৱাহাটী গাঁও ভাবিছিলোঁ অকল লখিমী দিব আছে ঢেৰ নিব আছে হেনো নি থাকোঁ আৰু গধূলিলৈকে কিমান পাওঁ গোটেই ধানেই ধান
একেবাৰে হাউলি দিছে আৰু কঁকাল পৰিলে বুঢ়ী হ'ল ন এইকেইটা গুটি কুচি ল বাহুবলী ভৰিত লাগিব নহলা দিয়া একেখন কাণতে নিব লাগিব গুটি এই হেৰিডালত টঙালডালৰ তলত গুচ সেইকেইটা সৰু সৰু মুঠি যায় তেনেকৈ গুজিব লাগিব তাৰপিছত কাইলৈ নখাম ন কেঁচা কেঁচা ছাগলী নিচিনা অঁ সেনেকৈ অঁ সেইফালৰ পৰা কৰিব লাগিব অঁ তেনেকৈ হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল দি দিব দে অঁ এইডাল এইডাল নহয় এজনী বুঢ়ী হ'ল একেবাৰে মনে মনে গৈ থাকিবি এতিয়া তো ভিডিঅ'টো কেনেকুৱা পালে বাকী আৰু গম পাইছে আৰু ভিডিঅ'টো ভাইটিয়ে শ্বুট কৰি আছিলে বাকী অলপ যেনি তেনি হৈ গ'ল চাগে বেয়া নাপাব আৰু সেইটো কাৰণে যদি তথাপিও ভাল পালে যদি আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কিপ দ্য ছাপৰ্ট এণ্ড কৰি যাব দেই বাকী আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আৰু আজিলৈ আৰু বাই বাই